তো আসাম পুলিচ কনষ্টেবল এডমিট কাৰ্ড 2020 আসাম পুলিচৰ ফালৰ পৰা যোনটো এটা ৰিকুৱাৰমেণ্ট ওলাইছিলে ইয়াত আছিলে পোষ্টৰ কথা আমি আপোনালোকে নিশ্চয় গম পাইছে যিসকলে এপ্লাই কৰিছে পোষ্ট আছিলে 5494 প্লাছ 1168 টোটেল 6662টা পোষ্ট আছিলে ইয়াৰ যোনটো এডমিট কাৰ্ড আহি পৰিছে ইতিমধ্যে এডমিট কাৰ্ড আহি গৈছে কিছুমান জিলাৰ কাৰণে কিন্তু কিছুমান জিলাৰ কাৰণে এডমিট কাৰ্ড এতিয়াও আহি পোৱা নাই তো কোন জিলাৰ কাৰণে এডমিট কাৰ্ড আহিছে মই এই ভিডিঅ'টোৰ যোগেদি ক'ম আপোনালোকে এই লিষ্টখন আপোনালোকে চাই ল'ব পাৰিব এই লিষ্টখন আপোনালোকে ইয়াত দেখিছে বৰ্তমান আহি পৰিছে এডমিট কাৰ্ড ডিমা হাছাও সাউথ চালমাৰা ৱেষ্ট কাৰ্বি আংলং এনেকৈ এইকেইটা ডিষ্ট্ৰিক্ট আপোনালোকে আহি পৰিছে আজি অৰ্থাৎ 10 তাৰিখে আৰু এইখিনি কিন্তু আমাৰ কি ডিষ্ট্ৰিক্টৰ আহিছে এইফালে মই আৰু বাৰ আকৌ কৈ দিছোঁ আপোনালোকৰ আপোনালোকে এইখিনি এটা কাম কৰিব পাৰিব ডেছক্ৰিপশ্যনত লিংকটো দি দিম মই ডেছক্ৰিপশ্যনত আপোনালোকে চাই ল'ব পাৰিব কোনখিনি আহিছে গতিকে যদি আহিছে আপোনালোকে কেনেকৈ ডাউনলোড কৰে মই সেইটো কথা আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি ক'ম তিনিচুকীয়া জিলাৰ কিন্তু মই তিনিচুকীয়া জিলা হয় যিহেতু তিনিচুকীয়া জিলাৰ 13 তাৰিখে আহিব এনেকৈ কেইখনমান ডিষ্ট্ৰিক্টৰ মানে ডিব্ৰুগড় লখিমপুৰ ওদালগুৰি নলবাৰী কামৰূপ গোলাঘাট কোকৰাঝাৰ তিনিচুকীয়া বাক্সা বৰপেটা এইবিলাকৰ 13 তাৰিখেহে এডমিট কাৰ্ড আহিব আৰু এই লিষ্টখন আপোনালোকে চাই ল'ব এতিয়া মই দেখাম কেনেকৈ আপুনি এডমিট কাৰ্ড যদি আহিছে লিষ্টখন চাই ল'ব এডমিট কাৰ্ড আহিছে নাই যদি লিষ্টখনত এডমিট কাৰ্ড অহা ডেটটো আছে তেতিয়া আপুনি ডাউনলোড কৰিব পাৰিব আপুনি এই লিংকটোত আপুনি যায় ডাউনলোড এডমিট কাৰ্ড এই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম এই লিংকটোত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তাক মই অলপ দেখাই দিছোঁ ওপেন কৰাৰ পিছত আপোনালোকৰ মাজলৈ এনেকুৱা এটা ইণ্টাৰফেচ আহিব এই ইণ্টাৰফেচটোত আপোনালোকে একেবাৰে শেষৰ ফালে গৈ এইবোৰ কিছুমান ৰিকুৱাৰমেণ্টৰ এডভাৰটাইজমেণ্ট কৰা হৈছে একেবাৰে শেষৰ ফালে গৈ ইয়াত যোনটো দেখিছে ক্লিক হিয়াৰ টু ডাউনলোড ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এটা ইণ্টাৰফেচ পাব এইটো ইণ্টাৰফেচত আপুনি ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ দি দিলে আপুনি লগ ইন কৰি ল'ব লগ ইন কৰাৰ পিছত আপোনালোকৰ এডমিট কাৰ্ড পাই যাব তো এইখিনি আছিল ভিডিঅ'টি যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু চাব বিচাৰে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ